এই শিশু সমাৰোহ অনুষ্ঠানটিৰ আয়োজন কৰাৰ মুখ্য বিষয়ববীয়াসকলৰ লগতে মোৰ অতিকে মৰমৰ কণ কণ মইনামণিসকল বৰ ল'ৰা থকাকৈ আহিছিলোঁ হেৰি কৰি আছিলোঁ পটককৈ চিঞৰ মাৰিলে দৌৰ গুচি আধা কৰা হ'ল পিছত কৰিম দিয়া বা যি কি নহওক ঠাণ্ডা পৰিছে নহয় জানো এই চবৰে একেবাৰে মাতবোৰ ঠাণ্ডা হৈ আছে যেন পাইছে আমি ময়ৰং কৌতুক গোষ্ঠীৰ তৰফৰ পৰা সকলোলৈকে আগন্তুক নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ বাকী যি কি নহওক আমি আহি আৰু অকণ সোনকালে বনাইছোঁ সেইখিনিতে মোৰ আজি ডাঙৰ কথা এটা প্ৰথমতে আহিলোঁ খেলি মেলি হ'ল এই ৰাস্তা ভুল হ'ল মানুহজনে ৰাস্তাত লগ পালোঁ মোৰ দাদা ৰচোন ৰ'ব মানুহজনে খাই পিঠি মোৰ দাদা হেৰি নহয় দেৰগাঁৱলৈ কোনফালে যায় দেৰগাঁও কোনফালে আছে কি ক'লে দেৰগাঁও ইফালে আছে বোলে কি কথা কৈছে আপুনি মই কৈছোঁ দেৰগাঁৱলৈ কোনফালে দেৰগাঁও তাততো মোৰ শহুৰৰ ঘৰ মোৰ শহুৰটো বোলে মেইন মানুহ মোৰ বোলো তই চবেই চিনি পায় তুমি এফালে গৈছা পাই যাবাগে মোৰ ৰচোন বা আপোনাৰ শহুৰৰ ঘৰ মানে শহুৰ কিবা MLA মিনিষ্টাৰ নি মোৰ শহুৰক দেখিলে চবেই যিমান ডাঙৰ ডাঙৰ মানুহ হওক এনেকে দিয়ে মই লয় এনেকে দিয়ে মানে বৰ ডাঙৰ মানুহ নেকি মই লয় আপোনাৰ সেই কোনটো সমষ্টি কি বিধায়ক কি মন্ত্ৰী নি বাৰু কওকচোন নহয় মোৰ শহুৰ নাপিত চবেই এনেকে হ'ব বাইদেউ আহি আছে তাৰ পৰা আহি পেলাই এইখিনি পাওঁতে এই বৌ এজনী চিনাকি ওলাল বৌজনীয়ে অকণমানি মায়ে এটা লৈ আছে মায়েটো লৈ পেলাই বোলে হেৰি নহয় তুমি এটা কাম কৰা মায়েটো বোলে অকণমান ধৰা মই কিবা এটা কৰি আছোঁ মই ভাবিছোঁ মায়েটো মই এনেকৈ লৈছোঁ সেই কোচতে সি কান্দিছে কেনেকৈ কান্দিছে মই দেখুৱালে প্ৰথম মায়ে না মাকো পৰি গ'ল মই বোলে দৌ মাইনা দৌ নেকান্দিবা দৌ চাং তলতে ফিল্ম কলেজে পঢ়িলে খাম দ এনেকৈ নিচুকাই থাকোঁতে কিনাৰতে এজনী বাইদেউ আছে লগতে প্ৰায় 16 বছৰ মানৰ এজনী ছোৱালী বিৰাট ধুনীয়া দেখিবলৈ ইয়াত কম চাইছোঁ নেপালোঁ পিছত ৰৈ আছোঁ বাইদেউজনী মোৰ কিনাৰতে ৰৈ আছে মোক কৈছে বোলে হেৰি ইমান অকণমানি মইনা তোমাৰ নেকি বোলে মই নহয় মই বিয়াই পতা নাই বোলে হেৰি নহয় হেৰি গুলিয়ে মোকে চাওঁ একলা লৈ চাচোন দিয়া লৈ গ'ল মোৰ কোচাৰ পৰা বাইদেউৰ লগতে আহিছিলে 16 বছৰীয়া ছোৱালী মই বোলো এজনী আপোনাৰ ছোৱালী নেকি গুলিয়ে আছোন একলা লৈ চাওঁ বুলি ক'লে দুঘৰ কাটি দিছে ভাই ডাঙৰ ছোৱালী বোলে কোচত ল'বলৈ আহিছে মই বোলো নহয় আপুনি আমাৰটো লৈছিলে বা দেখি নহওক আজি বৰ ঠাণ্ডা হৈছে ন এনেকৈ এটা অনুষ্ঠান কৰিবলৈ গৈছিল এনেকৈ অনুষ্ঠান এটা কৰিব যাওঁতে এনেকৈ এই তাতো সেই বোৱাৰীবিলাক ধুনীয়া বোৱাৰীবিলাক সেই মুখালত বহি আছে তাৰে এনেকৈ প্ৰগ্ৰেম কৰি থাকোঁতে এজনী বোৱাৰীৰ লগত চবৰে মিলন বহি বোৱাৰীজনী চাই মানে ইচ্ছাপাৰ মুখখন মেৰিয়াই আছে দেই তাৰপৰা কি হ'ল মই এনেকৈ চিগনেল মাৰিছোঁ মোকো কৈছে বাইদেউজনীয়ে এনেকৈ দি মই বোলো বাইদেউজনীয়ে ভণ্টি এনেকৈ চাইছে মই ঠিকে আছে বা এনেকৈ দিয়াৰ পিছত মই আকৌ তললৈ গৈ পেলাই পিছত সুধিলোঁ বাইদেউ হেৰি আপুনি মোক এনেকৈ দিছিল নহয় বোলে এইখিনিতে গালত মহ এটা কামুৰি আছিল সেইকাৰণে এনেকৈ দিছিল নহয় মই সুধিলোঁহে আপুনি বা যি কি নহওক মই এজনী ছাগলী পুহিছিলোঁ ছাগলী চবেই পুহে সেইটো কি ডাঙৰ কথাটো হ'ল মই এজনী ছাগলী পুহিছিলোঁ ছাগলীজনীয়ে এটা পোৱালি দিছিলে পোৱালিটো এই জন্মৰ পৰা সেই কেনেকৈ হৈছে মোৰ বিৰাট মৰমৰ আছিলে দেই সেই জন্মৰ পৰা ছাগলীজনীয়ে কেনেকৈ পোৱালিটো মাতি ডাঙৰ হৈছিলে মই গোটেই স্মৃতিখিনি মোৰ সোমাইছে আজি মই অকণমান আপোনালোকৰ আগত দেখুৱাম ছাগলীজনীয়ে কেনেকৈ মাতিছিলে প্ৰথমৰ পৰা পোৱালি জন্ম হোৱাৰ পৰা দেই ছাগলী পোৱালিয়ে জন্ম হ'ল অকণমান ডাঙৰ হৈছে আৰু অকণমান ডাঙৰ হৈছে আৰু অকণমান ডাঙৰ হয় মানে ভোলা হৈছে
ছাগলীজনী মাকে মাতিছে শুনিব পোৱালি বিৰাট মৰম চেনেহ বিৰাট মৰম চেনেহ এতিয়াও তেনেকৈ আছে এইখিনিতে আহিছোঁ ল'ৰা এটা কি কৈছে বুজিছেনে অকলশৰে ৰৈ আছে সি কেনেকৈ চাব দেই এনেকৈ আছে মই বোলে সেই নহয় পোনাটো তোমাৰ বাৰু গাটো বেয়া নেকি কেলে সুধিলে মই বোলে তুমি যে এনেকৈ এনেকৈ আছা নাই নামাত তাৰপিছতে এনেকৈ কিবা এটা কৰি খাই দিলে বোলে মই বোলে এইটো কি খাই দিলা বোলে কেপি কৃষ্ণ প্ৰভু নহয় কেপি দুটাকে এটা কৰি মিলাই খায় এটাও কালকেতো ক'বা আহিলে অ' ইয়াত কোনেও খালে পোৱালি সেইখিনিতে কাজিয়া লাগি আছিলে গু এটা মাৰি দিয়ে মই ডাইৰেক্ট কাটি দিয়া গোমাই দিলে অঁ কি নাম মোৰ নাম নমস্কাৰ মোৰ নাম তোৰ নামটো শুনিছ মোৰ নাম অ' তোৰ নামটো এইটো মাৰ নাম কি মোৰ নাম কেহু কলি বাপেৰ নাম কি কেহু কলি মাৰ নাম কেহু কলি বাপেৰ নাম কেহু কলি নাথাকিলে অ' নহয় মানে কথা এটা আছে তাত মাৰ নাম কেহু আৰু দেউতাৰ নাম কলি সেই কেহু আৰু কলি মোৰ ঘৰ কচুৰিখনৰ আগফালে আমাৰ ঘৰ পিছফালে কেলে গোবৰ আছে বা কাগজ ডালে যে আছে সেইটোৱে আমাৰ এই তোৰ কি তই মইনা নেকি মই মৰিমা মইনা আইঅ মইনা তাৰ চকুল আছে গোটেই দাড়ি চাৰি ওলাই সেই নহয় তই কি তই যদি মইনা তই গান গাব পাৰিবি গান গাব গীত গাব পাৰিম ভালে গাবি তই ভালকে তাৰ বহুত মানুহ আছে দেখিলে একেবাৰে উল্টা পুল্টা কালি পিটিবা ঠিক আছে মই ভালকে গাম ঠিক আছে গা এই আমাৰ মইনাই গান এটা গাব কি ক'লে নামটো এই আমাৰ হাঁচিয়ে গান এটা গানে গা আগত কি ৰৈ আছে কিন্তু দিন হেৰি দেখিলো কবিতা জানো খালি নকৰি দিলোঁ নকওঁ গা আমি উকানি বিহা উকানি ছোৱালীবিলাকৰ মূৰতে ফুৰিছো ঘূৰি নোলাও আপোনাৰ চুমা এটা খায়ে যাম ওলা তই ছোৱালী হোৱাতে বেলেগ কথা আছিলে ওলা দেখি নহওক বাৰু হাঁচি আছে নেকি হাঁচি অঁ নাই নহয় অহা নাই কেলে শুনি অঁ মই হাঁচিয়া মুখীয়ালৈ মাতিলে সেইটো কাৰণে আহিলোঁ তই মানে সেই পখোৱাটোৰ লগত অঁ তই কেলে মই হাঁচিয়া বোলে ইয়াত বোলে যি বোলে কবিতা গাবলৈ ক'ব আৰু গান গাবলৈ ক'ব মই সেইটো কাৰণে আহিলোঁ তই মইনা নেকি অঁ মই মইনা তই মইনা অঁ এইবোৰ ভাল মইনা নহয় দেই মইনাসকল এইবোৰ বেয়া মইনা দেখিছা নাই খেলি মেলি কৰি থাকি যে তই কি কৰিবি মই আপুনি যি কয় তাকে ক'ম মই বিপৰীত শব্দ ক'ব পাৰিবি বিপৰীত মোৰ বিপৰীত শব্দ পাৰিবা তই কেলে ইমানকে চিঞৰিছ যে মই ক'লা নহয় কি ইমান কি নোৱাৰিম বুলি ভাবিছা নেকি নাই মই সন্দেহ এটা আছে মই পাৰিব গ'লে থাকি বিপৰীত শব্দ কওঁ বিপৰীত শব্দ অঁ ক'লা বগা শকত লেলা হাতী নেউল বিপৰীত শব্দ কে তই খেলি মেলি নকৰিবি কি পাৰিবি ৰচনা পাৰিম কিহৰ বিষয়ে লাগে মই বিহুৰ বিষয়ে জানো বানপানীৰ বিষয়ে জানো গৰুৰ বিষয়ে জানো আৰু মই যি কথা তাকে পাৰিম যিটো মন লাগে বুজিছ নি তাতে কাম কৰ আঘোণটো বিহু আহিছে চবে ভালে গৈ তাতে কাম কৰ বিহু বিষয়ে ৰচনাখন গাই বিহু বিষয়ে পাৰিবি কি নোৱাৰি বুলি ভাবিছ না সন্দেহ এটা আছে গাই বিহু আমাৰ জাতীয় উৎসৱ বিহু পাতিব লাগে বিহু 3 প্ৰকাৰৰ বহাগ বিহু ৰঙালী বিহু কাতি বিহু কঙালী বিহু বিহু 4 প্ৰকাৰ বহাগ বিহু ৰঙালী বিহু কাতি বিহু কঙালী বিহু মাঘৰ বিহু 5 প্ৰকাৰ বহাগ বিহু ৰঙালী বিহু কাতি বিহু কঙালী বিহু মানে ধেৰ বিহু পাতিব লাগে বিহু 4টা কিছুমান বিহুৱে বাকী খাই
বিহু কি উহা আছে বিহু কি সিও আছে ঐ চাইখন গৰু নে বিহু খালি মেলি কৰিবলৈ আহিছে এই গামু গাবলৈ যাম না মোৰ নেগালে একদম বহুত গাও দি যায় বিহু আমাৰ জাতীয় উৎসৱ বিহু পাতিব লাগে বিহু চাইটা বিহুৱে খাজিয়া লাগিলে ঠিক বাকি থাকে বিহু কেইবা বৰ্ণ আছে ৰঙা বিহু বগা বিহু হালধীয়া বিহু 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 শুনিছ নাই হ'ব শুনিছ নাই বিহু বিহু তই মিয়া নেকি তই মিয়া তই অসমীয়া নহয় কি কথা ক'বলৈ আহিছে বাজি কি নহওক ধন্যবাদ আমি সদৌ শেষত ভাল লাগিলে নাই বঢ়িয়া এতিয়া আমি সদৌ শেষত এটি গীতেৰে আমি অনুষ্ঠান সামৰিম যিহেতু সময়ো কম গতিকে আমি একেবাৰে ছুটিকে অনুষ্ঠানটি আপোনালোকৰ লগত দেখুৱালোঁ যিমান পাৰোঁ হয়তো কিবা ভুল ভালটি যদি হৈছে আমাক ক্ষমা কৰি দিব এটি সৰু গীতেৰে আমি আমাৰ অনুষ্ঠানটো সামৰিম ঠিক আছে গাবি 1 2 3 4 গা মাহে হাই ওই বিজেপি কংগ্ৰেছ চৰকাৰ ওই সবকে ভোট আমি দিলো হাই ওই সবকে ভোট আমি দিলো মন পছন্দৰ মন্ত্ৰী এটা বিচাৰি নাপালো হাই ওই বিচাৰি নাপালো ওই কংগ্ৰেছ চৰকাৰে হাই ওই ভোটাকৰ মল দিলে বিজেপি চৰকাৰে আসনত বহি পইচাকে বনাই দিলে হাই ওই পইচাকে বনাই দিলে ওই আমাৰ গাঁৱৰ সিজুমুৰে এখন দলং বনাই দিলে চৰকাৰে দলং বনাই দিলে দলংখনত উঠিলে মানে দলং পলং কৰে হাই ওই দলং পলং কৰে ওই আজিকালি ছোৱালীবিলাকে তাই পেন পিন্ধে হাই ওই তাই পেন পিন্ধে উঠিব নোৱাৰে বহিব নোৱাৰে পেনে চেনে মুতে হাই ওই পেনে চেনে মুতে হ'ব বুজিছা নাই এই ই ভুলকে চেং নামাৰি পৰি মৰি যাব তলে বুলি গম পাওঁ এবাৰ যি কি নহওক ভাল লাগিলে সদৌ শেষত সকলোকে পুনৰবাৰ আন্তৰিক শুভেচ্ছা মৰম আমি